নমস্কাৰ বন্ধু বান্ধৱী সকলোকে মোৰ আসাম কুকিং চেনেললৈ স্বাগতম জনাই আহকচোন আজি আঠিয়া কলৰ আৰু মধুৰিআমেৰে চৰবত বনাও ঘৰতে। প্ৰথমতে মধুৰিআমখিনি ভালদৰে ধুই লৈ মই মধুৰিআমখিনি মিডিয়াম সাইজ কৰি কাটি লৈ লৈছো। বেছি ডাঙৰ কৰি কাটি ল'ব নালাগে জানে গ্ৰাইণ্ডাৰ মেচিনটোত বেয়া নহয়, মানে মিডিয়ামকে কাটি ল'ব পিছখিনি। তাতে মই আঠিয়া কল এটাও দি দিছো। আঠিয়া কলটো মই ভালদৰে মিডিয়ামকে সৰু সৰুকে কাটি ল'ম। এই আঠিয়া কলখিনিও মই কাটি লোৱা হৈ গৈছে। এইখিনি মই এতিয়া একেলগে এড কৰি দিছো। এতিয়া মিক্সাৰ মেচিনটো ভালদৰে মই এটা পেষ্ট বনাই লম। মোৰ এইখিনি হৈ গৈছে। এতিয়া মই তাতে পানী অকণমান দি দিছো যাতে ভালদৰে পেষ্ট খায়। সেইখিনি দি দিয়া হ'ল। তাতে মই নিমখ আৰু অকণমান চেনি এড কৰিম। চিনি 1 চামুচ, নিমখ অকণমান দিছো যাতে টেষ্টি হয় খাবলৈ। মোৰ এইখিনি পেষ্ট কৰা হৈ গ'ল। তাতে এতিয়া মই নেমু টেঙা অকণমান চেপি দিম। সেইখিনি মোৰ চেপি দিয়া হৈ গ'ল। নেমু টেঙা অকণমান দি দিছো। সেইখিনিও দি দিয়া হ'ল। এতিয়া মই চৰি এটা লৈ গুড়া চালনীখন লৈ লৈছো। তাতে ওপৰৰ মই খালি ৰসখিনিহে ওলাম, ইয়াৰ বাকী ভিতৰৰ ওপৰৰ যিখিনি দানা থাকি যাব সেইখিনি সিটাখিনি মই নাখাওঁ। ওপৰৰ যিটো ৰস, তলত যিটো ৰস পৰিব সেই ৰসটোহে মই খাম। আৰু এনেকৈ বনাই খাবচোন আপোনালোকেও ট্ৰাই কৰি চাব। মই এবাৰ যি দুবাৰ হ'ল, এইটো মোৰ এবাৰ যি মই দুবাৰ ট্ৰাই কৰিলোঁ। এতিয়া মই এটা ভিডিঅ' বনাই দেখাই দিছোঁ আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। এনেদৰে পেষ্ট কৰি লোৱা যিটো ৰসখিনি, সেই ৰসখিনি মই এতিয়া ওলাই লৈছোঁ। বাকী সিটাখিনি মোৰ ঘৰৰ ছাগলী আছে, ছাগলীক দি দিম খাবলৈ। সেইখিনি এনে নাযায়। এনেদৰে ভালদৰে লৰাই থাকিব লাগিব। এই ৰসখিনি ওলাই লোৱাৰ পিছত সিটাখিনি মই পেলাই দিম। সেইখিনি ছাগলী আছে, ছাগলীক দি দিম। ছাগলী খাব পাৰিব। আজিকালিতো আঠিয়া কল এনে সুদাই নাখায়ে। এনেকৈ যদি মিক্সাৰ মেচিনত পেষ্ট কৰি তাতে যদি মধুৰিআম থাকে, যদি মধুৰিআম বা আম থাকে, যদি আম এড কৰি দি যদি ৰসটো ওলাই খাবলৈ ভাল লাগে। আকৌ এতিয়া গৰমৰ চিজনটো এনে আঠিয়া কলটো ভালে। মোৰ ৰসখিনি ওলোৱা হৈ গ'ল। আহক এতিয়া আমি ৰসখিনি ওলাই মই এটা হেৰিত লৈ লৈছোঁ, মগ এটাত লৈ লৈছোঁ। এতিয়া আমি 3 গিলাচত ওলাই ল'ম। আমি এতিয়া এগিলাচ কৰি খাই দিম আৰু আপোনালোকে চাই থাকিব। ভিডিঅ'গিলান ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানতে অন্ত কৰিলোঁ আৰু। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।